জয় জুবিন দা নমস্কাৰ। আজিৰ ভিডিঅ'টো ঘৰৰ পৰা আৰম্ভ কৰিছোঁ। ইফালে গাড়ী মানে ৰেডি হৈ আছে, মানে মাল আনিব যাম। এতিয়া ৰাতিপুৱা 7টা বাজিল। ঠাণ্ডা এতিয়া মাল আনিব যাব লাগিব। 10 কিলোমিটাৰ মানে গাড়ী চলে। টাটা দিয়া চুম দিয়া। অঁ, দুটা আনিব লাগিব না? দুটা ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক 5টা মানে বিজনেছ মানে ব্যৱসায় কৰা ধুনীয়া ধুনীয়া আইডিয়া দিম। সম্পূৰ্ণকৈ এই ভিডিঅ'টো চাই থাকক। এতিয়া মানে খুৰী মাই মাল লৈ আছে। ফালে খুৰা আজি ক'ত গেল? বাজাৰত গেছি। এখন খুৰী মাই দোকান আৰু এইটো বৌ। এখন গাড়ীত মানে যিমানখিনি মাল আছে এই মালখিনি বিক্ৰী কৰা মানে এনেকুৱা দোকানত কথা নহয়, মানে আগদিনাকে আহি কিনে এতে মানে বহুতখিনি ক্ৰেডিট থাকে। আৰু যেতিয়া আপুনি এখন ব্যৱসায় কৰিব, 1 নম্বৰতে যেতিয়া আপুনি বেপাৰত ওলাই আহিব তেতিয়া আপোনাৰ ব্যৱহাৰটো ভাল হ'ব লাগিব। মানে দোকানীজনৰ লগত আপুনি ভালকৈ ব্যৱহাৰ কৰিব পাৰিব লাগিব, তেতিয়াহে আপোনাৰ পৰা মাল ৰাখিব। চাক টাইম হৈছে এতিয়া 1:16 হ'ল। 1:16 হৈ গ'ল, এতিয়ালৈকে পেটত আকৌ এটা পৰা নাই, মানে মাথা নষ্ট হৈ যায়। আৰু মানে গাড়ীত বহুতখিনি মালো আছে। এতিয়ালৈকে মাল মানে বেছি আছোঁ আৰু মানে বহুতকেইখন দোকানত মাল দিব লগা। ৰাতিপুৱা আজি ঘৰত অলপমান চাহ খাই আহিছিলোঁ, গাখীৰ দিয়া চাহ। মই মানে নাখাওঁৱে গাখীৰ দিয়া চাহ, মায়ে দিলে আৰু খালোঁ। সেই তাৰে পৰাই আৰু আকৌ এটা পেটত পৰা নাই। সঁচাই কৈছোঁ দিয়ক, বিদ্যা কৈছোঁ। যদি আপুনিও মানে ব্যৱসায় কৰিম বুলি ভাবি আছে, ব্যৱসায় কৰিলে কিন্তু হেলা কৰিব নোৱাৰে। মানে ধনতকৈ বেছি মনৰ বেছি প্ৰয়োজন হ'ব। মানে আপুনি যাওঁ বুলি ক'তো যাব নোৱাৰে, খাওঁ বুলি ক'তো খাব নোৱাৰে। সেই ব্যৱসায়খনৰ লগত লাগি থাকিব লাগিব। মানে যেনেকৈ মই এতিয়া আকৌ আহি গ'লোঁ মাল দিবা। যোৱাকালি মানে বহুত ৰাতি হৈ গ'ল মাল দি আহাতে, মানে বাকী ভিডিঅ' কৰাই নহ'ল। এতিয়া আপোনালোকক কৈছোঁ বিজনেছ কৰা ধুনীয়া 5টা আইডিয়া। পইচাত ব্যৱসায় কৰা প্ৰথমটো আইডিয়া হ'ব, আপুনি 4,000 পৰা 5,000 টকাৰ ভিতৰত আপুনি চব্জি ব্যৱসায় কৰি 1,000 টকাৰ পৰা 800 টকাৰ ভিতৰত এদিনত ইনকাম কৰিব পাৰিব। যদি আপুনি গাঁৱত ধুনীয়াকৈ চব্জি ব্যৱসায় কৰে, গাঁৱে গাঁৱে ঘূৰে, তেনেহ'লে 1000 পৰা 800 টকাৰ ভিতৰত ইনকাম হ'ব। 2 নম্বৰ আইডিয়াটো হ'ল, বৰ্তমান ঠাণ্ডাৰ সময়ত যদি আপুনি সৰু ল'ৰা ছোৱালীৰ 10,000 টকাৰ ভিতৰত কাপোৰ আনি আপুনি ব্যৱসায় কৰে গাঁৱে গাঁৱে, ধুনীয়াকৈ 1000 পৰা 800 টকাৰ ভিতৰত আপোনাৰ ইনকাম হ'ব। যদি এই ভিডিঅ'টো চাই কিবা অলপ হ'লেও ভাল পালে লাইক এটা কৰি দিব। আৰু মানে কৰ'ৰপতি হ'ব খোজা বিজনেছমেনৰ কাৰণে এই ভিডিঅ'টো নহয়, বা আইডিয়াকেইটা নহয়। আমাৰ দৰে নিম্ন শ্ৰেণীৰ বিজনেছমেনৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। চ' ভাল লাগিলে লাইক এটা মাৰি দিব।